হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল। নমস্কাৰ, মই ধৰতী ব্লগ চেনেল আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। হেল্ল' গুড মৰ্ণিং। এতিয়া হ'ল আজি 18 ফেব্ৰুৱাৰী 2025 চনৰ। তো 24 চনৰ 18 ফেব্ৰুৱাৰীৰ দিনাখন আপোনালোকে জানেই চাগৈ বহুতে, মোৰ পুৰণা ছাবস্ক্ৰাইবাৰসকলে, মোৰ পুৰণা ভিউৱাৰ্ছসকলে সকলোৱে জানে যে 18 ফেব্ৰুৱাৰী যোৱা 2024 চনৰ চাৰ্লি মাইনাক দেখা আছোঁ। চাৰ্লি মাইনা আমাৰ মাজৰ পৰা গুচি গৈছিল ঘপককৈ। কি হৈছিল, কি হোৱা নাছিলে, সেইবিলাক আগৰ ব্লগটো চালেই গম পাব। তাৰ গা বেয়া আছিলে, তো ৰং ট্ৰিটমেণ্টে কৰিলে নে কোনোবাই পইজন দি দিলে নাজানো। পইজন দিয়া বুলিয়ে গম পাইছোঁ আমি, আৰু ৰং ট্ৰিটমেণ্ট ডক্টৰো কৈছে নেকি। তো সেনেকৈ আমাৰ চাৰ্লি মাইনা গুচি গ'ল আমাৰ মাজৰ পৰা। চ' মই ফাৰ্ষ্ট ইউটিউব খোলাৰ দিনাখনৰ পৰাই সি মোৰ লগত আছিলে, মানে তাৰ আগৰ পৰাই আছিল আৰু তেতিয়া আছিলে। চ' এতিয়া আজি মই তাৰ মৃত্যু তিথি হয়, তো সেইকাৰণে মই অকণমান তাৰ য'ত তাক ৰাখিছিলোঁ, ডেড বডিটো পুতিছিলোঁ, তাতে মানে মই তাতে সেয়া কৰিছিলোঁ, কি বুলি কয় এতিয়া, ধূপ চাকি দি ভালকৈ মিঠাই, সি দৈ খাই ভাল পাইছিল, দৈ দিছিলোঁ, কল খাই ভাল পাইছিল, কল দিছোঁ, আৰু পেডিকি অনা নহ'ল আচলতে, সি পেডিকিও খাই ভাল পাইছিলে। চ' সেনেকৈ মই এতিয়া সেয়া কৰি আহিছোঁ, আৰু ভগৱানৰ ওচৰতো চাকি গছ জ্বলালোঁ যাতে তাৰ আত্মা শান্তি পায়, সি পুনৰ জন্ম লওক, এবাৰ সি মনুষ্য জন্ম লওক, মই তাৰে আশীৰ্বাদ কৰিছোঁ। চ' এতিয়া মই আকৌ টাউনলৈকো ওলাই যাব লাগিব, মানে আজি চাৰিআলি বজাৰ আছে, আমাৰ মিছন চাৰিআলি হাট বজাৰ। তো হাট বজাৰত গৈ কিনে মই দোকানৰ কিছুমান বস্তু কিনিব লগা আছে, চ' আপোনালোকক দেখাই থাকিম, চাই থাকিব। আৰু আজি মঙলবাৰ, টিউজডে মোৰ ব্ৰত হয়, মই তেনেকৈ আজি সিজোৱা খাওঁ, তো সিজোৱা বনাই আছে, চাই থাকিব। তো এতিয়া মিছন চাৰিআলিৰ পৰা আমি আহি আছোঁ ঘৰ অভিমুখে। চশমাযোৰ পিন্ধি লৈছোঁ আচলতে, বতাহ বহুত লাগে ন, বতাহৰ কাৰণে চশমা পিন্ধিব লগা হৈছে। ভাতকেইটা খাই উঠিছোঁ। এভৰিৱান, ঘৰ আহি পালোঁ, জাষ্ট ভাত খাই উঠিছোঁ। ৰাতিপুৱাই চাহ একাপ খাই গৈছিলোঁ, আৰু আপোনালোকক যে কৈছিলোঁ সিজোৱা বনাইছিল, তো এতিয়া ভাতকেইটা খালোঁ। দাদাই বাৰু ৰাতিপুৱাই খাই গৈছিলে, মই ইমান ৰাতিপুৱা আজি খোৱা নাই বাৰু। আহি যাম বুলি ভাবিছিলোঁ জল্দি, কিন্তু অলপমান বিজি হৈ যাব লগা হ'ল এটা কামত, সেইটো কাৰণে এতিয়া আহি পালোঁ। তাৰপিছত এতিয়া শুম, খিৰিকীখন মাৰা আছে, কাৰণ ইমান ধূলি ধূলি বহুত, ফাগুনৰ মাহ যিহেতুকে। কিন্তু এই মাহটো মই অকণমান ভালো পাওঁ, কিন্তু ধূলিৰ কাৰণে বেয়া পাওঁ দেই। এই মাহটো মাৰ্চ ফেব্ৰুৱাৰী ফাগুনৰ মাহটো মই এটা কাৰণত ভাল পাওঁ, প্ৰেমৰ সেয়া হয়, আপোনাৰ প্ৰেমৰ মাহ হয়, প্ৰেমৰ মাহ হয়, কাৰণ ফাগুনতেই আপোনালোকৰ ভেলেণ্টাইন ডে আহে, ফাগুনতেই শিৱৰাত্ৰি, মা পাৰ্বতী আৰু শিৱ বাবাৰ বিবাহ পাশত আবদ্ধ হৈছিল এই ফাগুন মাহতেই। তো সেইকাৰণে, আৰু মই ভাবোঁ যোনে ফাগুন মাহত বিবাহ পাশত আবদ্ধ হয়, সেই মানুহ সদায় লাকি হয়, লাকি। সেয়াই, মই এতিয়া ভাতকেইটা খালোঁ, অকণমান শুম, যাম আকৌ 3টা 4টা মানত উঠি দোকান খুলি আছোঁ। তো আপোনালোকক উঠি কিনে দেখাম বাকীখিনি, চাই থাকিব। বাই বাই। হেল্ল', এতিয়া আছোঁ বৰ্তমান দোকানত, বহি আছোঁ। মই চুৱেটাৰটো নামৰ হাতত লৈ আছোঁ দেই, নাভাবিব মোক ঠাণ্ডা লগা নাই, লাগিছে, কিন্তু আমাৰ এজন মহাপণ্ডিতৰ আৰু বেছি ঠাণ্ডা লাগিছে, পুহ মাহতকৈও পুহ মাহতো এনেকুৱা চুৱেটাৰ টুৱেটাৰ পিন্ধা নহয়, আজি যেনেকৈ পিন্ধিছে আপোনালোকৰ লাইভ টেলিকাষ্ট। এতিয়া মন্ত্ৰ নাগাল, মন্ত্ৰ উলিয়াই দিয়ে নহয়, সঁচাই কিবা কিবি অমুক তমুক,
সেয়াই মানে দোকান আহিব আপোনালোকে মোৰ দোকানত কাষ্টমাৰ হিচাপে কিবা কিবি কিনিবলৈ আমাৰ তাতে পেট্ৰলো পায় দেই আৰু যোনসকলে মানে বেচেৰিয়াৰ বাসিন্দা হয় মোৰ ভিউৱাৰ্ছ তেওঁলোকে আমাৰ বেচেৰিয়া কটকী চুবুৰী ৰাধা ষ্টৰত আহিব তাতে পেট্ৰল পাব ন যিহেতুকে ৰাতি পেলি পেট্ৰল প্ৰব্লেম হয় কাৰোবাৰ ইমাৰ্জেঞ্চিত লাগে ন তেতিয়া আমাক কল কৰি দিব দাদা নম্বৰটো চবৰে চাগৈ থাকেই আছে বেচেৰিয়া বাসিন্দাসকলৰ দাদালৈ ফোন কৰি দিব দাদা মোলৈ ফোন মাৰি নিব কমেণ্ট ছেকশ্যনত কণ্টেক্ট নম্বৰ বিচাৰিব নম্বৰ দিম পেট্ৰলৰ কাৰণেহে কণ্টেক্ট নম্বৰ দিম কিন্তু এনেই মানে কিবা কিবি আগৰম বগৰম কথাৰ কাৰণে নিদিওঁ আৰু চখীয়া ভুলত কৰ আজি যে নহয় বতৰটো যে নহয় চিকেন খোৱা বতৰ আনিবা নেকি খাম বুলি ক'লে আমাৰ চেজানে আনি দিয়াটো একদম মোৰ কাৰণে গুৰুত্বপূৰ্ণ কথা হয়নে এইটো যে নহয় আপোনালোকে যে কয় চনী মামা মাতে এইটো মোৰ ছেকেণ্ড মাম্মী হয় হয়নে ছেকেণ্ড মাম্মী হয়নে এইটো হয়নে নহয় ছেকেণ্ড মাম্মী হয় মোৰ মাক যেনেকৈ দম দি থাকোঁ এই মহাপুৰুষকো মই দমেই দি থাকোঁ আৰু সেইকাৰণে মোক কয় টিকু গুণ্ডা মই গুণ্ডা নহ'ম নহয় মই গুণ্ডিহে হ'ম টিকু গুণ্ডি দাদাই বনাইছিল মাংসটো আজি এতিয়া 10টা বাজি গ'ল আজি দেৰিয়ে হৈ গ'ল তো এয়া টেষ্ট কৰি চাব দিছে ভালেই হ'ল দাদাই বনালে পাৰফেক্ট তো মই বনালে মানে খাই ভাল পাওঁ নিজে বনোৱাতকৈ কেতিয়াবা বনালোঁ মানে দাদাই বনালেও মানে ভাল পাওঁ তো মই খাই লওঁ ডিনাৰটোও কৰি লওঁ তাৰপিছত একদম ৰাতি এতিয়া ডিনাৰ ৰুটি আৰু মাংস আৰু জেঠাইহঁতে মাছ খাইছে তো মই খাই বৈ লওঁ একদম ভাত পানী মানে ডিনাৰটো কৰাৰ পিছত আপোনালোকক লগ পাইছোঁ আজি নেক্সট ডে হয় দেই ৰাতিপুৱা গুড মৰ্ণিং কৈছোঁ সকলোকে চ' এতিয়া বৰ্তমান আছোঁ দোকানৰ মুখত বহি কাষ্টমাৰ বাৰু আহি আছে চ' এতিয়া ব্লগটো আজি এতিয়া এণ্ড কৰি দিম বুলি ভাবিছোঁ আৰু এটা নতুন ব্লগত আপোনালোকক লগ পাম ত' চাহ তাহ খোৱা হ'ল ব্ৰেকফাষ্ট কৰা নাই বাৰু মই লাল চাহ একাপ খাইছোঁ বাৰু নিমখ দিয়া চ' এতিয়া দোকানৰ ওচৰতে আছোঁ অলপ পিছত অকণ টাউনৰ পিনে আচলতে মই ফুল কিনিব যাম টাউনত ফুল কি পাওঁ ফুল কিনি আনিম ত' আপোনালোকক দেখাম মই দেই ফুল কিনাৰ সময়ত এইটো ছিজনৰ ফুলকেইটা কিন্তু বহুত ধুনীয়া হ'ল আৰু যে এটা ফুল এটা মানে নতুনকৈ ওলাইছে ইন্দ্ৰমালতীটো কোনটো ফুল জানে মই আপোনালোকক দেখাম দিয়ক আনাৰ সময়ত মোৰ হাতত এতিয়া য়েল্ল' কালাৰ আৰু হোৱাইট কালাৰ আৰু পিংক কালাৰৰ তিনিটা আছে তো এনেকুৱা ইন্দ্ৰমালতী আনিম বুলি ভাবিছোঁ আৰু লগত টাবো আনিব লাগিব আমাৰ এই ৰাস্তাটোৰ সন্মুখতে চাপৰিখনৰ পৰা মানে নদীৰ পৰা বালিবিলাক লৈ গৈ আছে যে মানুহৰ ঘৰে চৰে কাৰণে বনাই আছে ঘৰবিলাক এই বালিবিলাক ট্ৰেক্টৰ দি অহা যোৱা কৰে যে কিমান ধূলি আৰু এইটো ছিজনত বহুত ধূলিও হয় তেনেকুৱা সেইকাৰণে ঘৰৰ সন্মুখত ট্ৰেক্টৰবিলাক গ'লে বতাহত উৰি গোটেই আমাৰ ঘৰ ধূলি হৈ গৈছে তো সেয়া এতিয়ালৈ আহিছোঁ ভালে থাকিব সকলো সুস্থ থাকিব তো বাই